নমস্কাৰ বন্ধুসকল, নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ গাঁৱৰ এজনী ছোৱালী বৰ ভাল পাইছিলোঁ, কিন্তু তাই আনক ভাল পায় বুলি জানিও মই তাইক বহুত ভাল পাওঁ। কিন্তু মই তাইক দূৰৰ পৰা চাই সুখত থাকোঁ। মই তাইৰ বহুত কেয়াৰ লওঁ, কিন্তু তাই ক'লে, পাগলৰ দৰে তই মোৰ পিছে পিছে ঘূৰি নুফুৰিবি। মই এদিন তাইক তাইৰ ভালপোৱা ল'ৰাজনৰ লগত কাজিয়া কৰা দেখিলোঁ আৰু তাইক সি চৰ এপাত মাৰি দিছিল। মই দেখি তাৰ লগত কাজিয়া লাগিলোঁ আৰু তাই মোক চৰ এপাত মাৰি দি খেদি দিলে। মই কান্দি কান্দি তাইৰ ওচৰৰ পৰা গুচি আহিলোঁ। কেইদিনমানৰ পাছত তাই মোৰ ওচৰলৈ আহি ক'লে, ঐ পাগল, সিদিনাখনৰ বাবে চৰি হা। মই ক'লোঁ, হ'ব দে, মই তোক একো বেয়া পোৱা নাই। আমিতো একো নালাগো ন, তোক মই কি লাগো? হয়, সেইকাৰণে তই মোক চৰ এপাত মৰাটো বাঞ্ছনীয় কথা। একো নাই বাৰু, হ'ব দে, মাথো তই সুখত থাকিবি সদায়। তাই ক'লে, ঐ তেনেকৈ কিয় কৱ? তইতো মোৰ বেষ্টি হয়। মই তোক আজি মোৰ মনৰ কথাটো কৈ পেলাওঁ। মই ক'লোঁ, ঐ। তাই ক'লে, কি? মই আকৌ ক'লোঁ, ঐ নিশা, মই তোক কথা এটা কওঁ, যদি তই বেয়া নাপাৱ। তাই ক'লে, ক। মই ক'লোঁ, মই মানে তোক ভাল পাওঁ। তাই ক'লে, মই জানো পিয়ানোচ, তই যে মোক ভাল পাৱ আৰু অসম্ভৱ, মই চাগে তোৰ দৰে ভাল পোৱা, কেয়াৰ লোৱা ল'ৰা ক'তো নাপাম। পাৰিলে তই মোক ক্ষমা কৰি দিবি পিয়ানোচ। হয়তো মই তোৰ যোগ্য নহ'ব পাৰোঁ। মই তোক অকণো বুজিব চেষ্টাই নকৰিলোঁ। তই পাৰিলে মোক ক্ষমা কৰি দিবি। মই ক'লোঁ, ঐ পাগলী, মই কেতিয়াও তোক বেয়া পোৱা নাই আৰু মই কেতিয়াও বেয়া নাপাওঁ। আমি দুয়ো একেলগে সুখতে কান্দিলোঁ আৰু তাৰ পাছত আমি দুয়ো আমাৰ সম্পৰ্কৰ কথা ঘৰত ক'লোঁ আৰু আমাৰ বিয়াখন সোনকালে পাতি দিলে। এনেদৰে আমাৰ নতুন জীৱন আৰম্ভণি কৰিলোঁ। বন্ধুসকল, এনেধৰণৰ ষ্টৰীসমূহ শুনিবলৈ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।